এভৰিৱান সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম। আশা কৰোঁ সকলো ভালে আছে। আজি লৈ আহিছোঁ এটা মাছৰ ৰেচিপি আৰু লগতে আনিছোঁ এটা দাইলৰ পকৰি। গতিকে কেনেকুৱা লাগে চাব আপোনালোকে। আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। গতিকে ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। এইখিনি বনাবলৈ এনেকৈ মই লৈ লৈছোঁ। এয়া হৈছে বিলাহী, এয়া পিঁয়াজ, এয়া নহৰু আৰু এইফালে জলকীয়া, এয়া হালধি, এয়া নিমখ আৰু এয়া অকণমান জিৰা ধনিয়া গুড়ি আৰু এইফালে লৈছোঁ সৰিয়হ, পেষ্ট কৰি লৈছোঁ সৰিয়হখিনি। আৰু এতিয়া আমি বনাম। লৈছোঁ তেল, মিঠাতেল দি লৈছোঁ। এনেকৈ গৰম হোৱাৰ পিছত আমি দি লৈছোঁ পিঁয়াজ। এতিয়া পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিম। আমি ভালকৈ ৰঙা হোৱাৰ পিছত এতিয়া নহৰু দি লৈছোঁ। এতিয়া পিঁয়াজ নহৰুখিনি ভালকৈ লৰাই এতিয়া দি দিম আমি সৰিয়হখিনি, যিখিনি পিচি থৈছিলোঁ। আৰু অকণমান পানী দি দিছোঁ। তাৰপিছত আমি দিম মছলাখিনি, মছলা হালধি নিমখ গোটেইখিনি দি ল'ম। আৰু পানী অকণমান দি পেলাই এইখিনি দিয়াৰ পিছত আমি মছলাখিনি দি ল'লোঁ। আৰু তাৰপিছত আমি ভালকৈ এইখিনি উতলিবলৈ দিম। আমি ভালকৈ উতল নহালৈকে আমি লৰাব নালাগে আৰু উতল অহাৰ পিছত লৰাই দিব লাগে। এনেকৈ আমি লৰাই ল'ম ভালকৈ। এনেকৈ তেলটো যেতিয়ালৈকে নোলায় তেতিয়ালৈকে এনেকৈ মজাই দি দিব লাগে। পানীখিনি শুকাই যাব লাগিব। এতিয়া এইখিনি ভালকৈ হোৱাৰ পিছত আমি ইয়াত বিলাহীখিনি দি দিম। তাৰপিছত আমি ইয়াত অকণমান পানী দি দিম। এতিয়া বিলাহীখিনি অকণমান সিজিবলৈ দিম। ভালকৈ পানী দি চাওক বিলাহীখিনি ভালকৈ সিজি গ'ল। আৰু এতিয়া আমি ইয়াত দিম মাছখিনি, ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াত দি দিম। আৰু অকণমান পানী দি দিম। সিজিবৰ বাবে অকণমান পানী দি দিম। তাৰপিছত আমি অলপ দেৰি কাৰণে ঢাকন মাৰি এনেকৈ ৰাখি থ'ম। এয়া পানী শুকাই গ'ল, মাছ তৰকাৰী আমাৰ ৰেডি। সৰিয়হ দিয়া মাছ আমাৰ ৰেডি। চাওক কিমান টেষ্টি হৈছে খাবলৈ। চ' ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু কোনোবাই যদি বনাই পোৱা নাই এনেকৈ এবাৰ বনাই চাব। আৰু এতিয়া মই বনাবলৈ লৈছোঁ দাইলৰ পকৰি। এনেকৈ মচুৰ দাইলখিনি মিক্সিত মাৰি ল'লোঁ আৰু ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজ অকণমান সৰহকৈ দিছোঁ মই। আৰু এতিয়া দিছোঁ অকণমান আজুৱাইন, অকণমান ক'লা জিৰা আৰু জলকীয়া আৰু আদাৰ পেষ্ট আৰু অকণমান নহৰু। আৰু এতিয়া দিছোঁ ইয়াত অকণমান ৰেড চিলি, এতিয়া অলপ নিমখ আৰু অকণমান জিৰা ধনিয়া গুড়ি। আৰু এইখিনিকে আমি ভালকৈ মিহলাই পকৰিখিনি বনাম। আৰু এতিয়া এইখিনি ভালকৈ মিহলাই ল'ম। খাবলৈ বহুত সোৱাদ লগা হয়, সকলোৱে বনাই চাব যিসকলে নাই বনোৱা। আৰু এতিয়া আমি এইখিনি ভালকৈ বনাই ল'ম। বনাই পেলাই দেখুৱাই চাব লাগিব কেনেকুৱা হয়। আৰু এতিয়া মই দি লৈছোঁ ৰিফাইন পকৰিখিনি ভাজিবৰ বাবে।
এতিয়া এইখিনি অকণমান টান হোৱালৈকে নলৰাওঁ টান হোৱাৰ পিছত লুটিয়াই দিম আমাৰ টেষ্টি পকৰি ৰেডি এয়া চাওক কি ধুনীয়া আৰু এতিয়া আমি খাই লওঁ